Good morning. এতিয়া ৰাতিপুৱা 8 বাজি গৈছে। হাজবেণ্ড ডিউটিত গৈ তেওঁক পঠালোঁ দিয়াই কিনে এতিয়া ৰুম চাফা কৰি আছোঁ। আজি ৰাতিপুৱাৰ পৰা আপোনালোকৰ সৈতে দিনটো উপভোগ কৰোঁ অলপচোন। এয়া ৰুম চাফা কৰিছোঁ, ঝাৰু দিম এতিয়া, মেচিনত কাপোৰ দিছোঁ, অলপ দেখুৱাওঁ। এয়া মেচিনত কাপোৰ দি দিছোঁ, ৰুমটো এনেকৈ চাফা হৈছেই আৰু আলনা চালনা সকলোবোৰ কাপোৰ ঠিক কৰিছোঁ। বৰষুণে দি আছে দিয়ক, ৰুমটো ঝাৰু দি লওঁ, লৈ কিনে আপোনালোকক লগ পাম বাৰু। আপোনালোকক এটা পৰিৱেশ দেখুৱাই দিওঁ, চাওকচোন। বাৰিষাৰ আগমন হৈছে আৰু অকণ অকণ বতাহো দি আছে, বৰষুণো দি আছে। ধূলি বালিবোৰ হৈছে ন, সেইবোৰ কমিব, এইটো ভাল হৈছে। বৰষুণ এনেও সকলোৰে প্ৰিয় নহয়নে? চাওকচোন। হে গাইজ, এতিয়া দুপৰীয়া 2:15 হৈ গ'ল। ভাত পানী ৰান্ধি গা পা ধুই খোৱা লোৱা কৰি কিনে আজৰি। এতিয়া ভিডিঅ' বনাবলৈ অকণমান টাইম পাইছোঁ। ভিডিঅ'টোতো আধৰুৱা হৈ থাকিল ন, সেইকাৰণে ভাবিছোঁ ব্লগটো মোৰ কমপ্লিট কৰি লওঁ। মই ভাবিছোঁ মই লগত লৈ অনা ড্ৰেছিং টেবুলখনত বস্তুবিলাক কেনেকৈ ৰাখিছোঁ সেইবিলাক আপোনালোকক এবাৰ দেখুৱাই দিওঁ, আৰু মই কি প্ৰডাক্ট মেকআপত ইউজ কৰোঁ সেইখিনিও অকণমান দেখুৱাই দিওঁ। বলকচোন চাওঁ। বলক তেন্তে ড্ৰেছিং টেবুলটোত কি ৰাখিছোঁ সেইখিনি আপোনালোকক এবাৰ দেখুৱাই লওঁ। ওপৰৰ এই ষ্টেপটোত ঔষধ, বাম এটা, তেখেতৰ কাৰৰ চাবি, চশমা, মাস্ক এইটো আছে। তলত এইটো মোৰ বিয়াত প্ৰেজেণ্ট উঠিছিলে এইটো, আৰু তেখেতৰ ডেইলি ইউজ কৰা ৱাটচ এটা আছে। আৰু এইখিনি কি আৰু ডেইলি যিখিনি মই ব্যৱহাৰ কৰোঁ, অইল আছে, মইশ্চাৰাইজাৰ ক্ৰীম আছে, হোৱাইট টন পাউডাৰ এটা আছে, বডি লোশ্যন আছে আৰু হেয়াৰ চিৰাম আছে। আৰু তলত এইখিনি মোৰ ৰাবাৰ হয় আৰু হেয়াৰ ক্লিপ, এটা কলিন আছে এটা, আৰু এইটো গডৰেজৰ এয়াৰ স্প্ৰে এটা আছে। বাকী ফণি। বলক ভিতৰত কি আছে চাওঁ। তলত একদম ওপৰত আছে এনেই কিবা কিবি চাবি তাবি এনেকৈ আছে। আৰু এইটো ষ্টেপত আছে মোৰ এটা বিউটি ব্লেণ্ডাৰ, এইটো ৰ'জ ৱাটাৰ হয়, এইটো পাউডাৰ হয়, এইটো হাইলাইটাৰ হয়, আৰু এইটো আইব্ৰ' পেঞ্চিল হয়, চুইচ বিউটিৰ হয়। এইটো হয় লিপষ্টিক, মেবিলিনৰ হয়, এইটো মেবিলিনৰ। আৰু এইটো এটা লিপষ্টিক, এইটো লেকমি এপছলিটৰ হয়, কালাৰ টাইপৰ। আৰু এইটো লেকমিৰে হয়, লেকমি এপছলিটৰ চাইন লাইন আইলাইনাৰ। আৰু এইটো এটা প্ৰাইমাৰ হয়, প্ৰাইমাৰ হুডা বিউটিৰ ইউজ কৰোঁ মই। আৰু এইটো কলজল, চবতে জানেই আৰু এইটো। আৰু এইটো মাস্কাৰা কলজল মেবিলিনৰে হয়। আৰু এইটো এটা আইলাইনাৰ, এইটো ইউজ কৰা নাই মই, এইটো আছে কাৰণে। আৰু এইফালে পাৰফিউম, এইটো ফাউণ্ডেশ্যন হয়, মেবিলিনৰে হয়। এইটো ৱাইল্ডষ্টন পাৰফিউম হয়। এইটো হৈছে কি আৰু আইলেছৰ এইটো গামটো হয়। তলত আছে ৰবক, তলত এইফালে মোৰ এই কিছুমান ব্ৰ'জ পিন টাইপৰ আছে, মেহেন্দি অকণমান লগোৱা এইটো। আৰু এইফালে খাৰু। আৰু ইয়াতে 3টা ৱাটচ আছে, এটা টাইটানৰ হয়, ফাষ্টেকৰ 2টা হয়, এটা মোৰ হয়, এটা হাজবেণ্ডৰ হয়, এইটো হাজবেণ্ডৰ হয়, এইটো মোৰ হয়, এইটো। আৰু ইয়াতে আছে এনেই পিন চিনবিলাক, আৰু মোৰ অসমীয়া গহনা আছে অকণমান এইখিনি। আৰু এইফালে আই প্লেট আছে এটা। অসমীয়া গহনাখিনি দেখাই দিওঁ। এইটো খাৰু মোৰ বহুত ভাল লাগে, মোৰ এজনী ফ্ৰেণ্ডে গিফ্ট দিছিলে এইটো বিয়াত। এইটো ইয়াৰ কাণফুলিটো এইখিনি। আৰু এইটো এটা হয়, এইটো এটা হয়। আৰু ইয়াতো আছে কিছুমান, ইয়াতো মোৰ অসমীয়া গহনা অকণমান আছে, আৰু কিবা কিবি আছে। আৰু
আৰু তলত আছে মানে খোপা গঠা এটা আৰু পাৰ্চ এটা আছে এইখিনিয়ে এনেকৈ ৰাখিছোঁ মই ভিডিঅ'টি চাই কেনেকুৱা লাগিলে জনাবচোন যদিহে আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেল জেনাছ ভ্লগছ নামৰ চেনেলটি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় কমেণ্ট কৰিব থেংক ইউ